নমস্কাৰ বন্ধু বান্ধৱীসকল মাইনাছ কিচেনৰ আন এটি ৰেচিপিৰ সৈতে মই মাইনুৱে আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল মাইনাছ কিচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আজি আপোনালোকৰ কাৰণে মই প্ৰস্তুত কৰিবলৈ লৈছোঁ তালৰ পিঠাৰ এটা সুন্দৰ ৰেচিপি। আশা কৰোঁ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু যিসকলে নতুনকৈ মানে এতিয়ালৈকে তালৰ পিঠা বনাই চোৱা নাই মই আশা কৰোঁ এই ৰেচিপি চাই তেওঁলোকে নিশ্চয় এই পিঠাটি বনাবলৈ জানিব। তেনেহ'লে আহক দেৰি নকৰি মই ৰেচিপিটি বনাবলৈ ষ্টাৰ্ট কৰোঁ। তালৰ পিঠা বনাবৰ কাৰণে মই ভালকৈ পকি থকা তাল এটা লৈছোঁ আৰু তালটো একদম পৰিষ্কাৰকৈ ধুই লৈছোঁ। এতিয়া তালটোৰ প্ৰথমতে আমি ওপৰৰ বেটুকেইটা এইদৰে এৰাই পেলাব লাগিব। ইমান টান নহয়, একেবাৰে সহজ হয় আৰু পকি থকা কাৰণে একদম কোমল হৈ আছে। এইখিনি উঠোৱাৰ পিছত এতিয়া আমি তালটোৰ বাকলিকেইটা পেলাব লাগিব। এই বাকলিকেইটা আমি এইদৰে হাতেৰে গুচাব পাৰোঁ কাৰণ তালটো ধুনীয়াকৈ পকি আছে আৰু এই বাকলিকেইটাও ধুনীয়াকৈ এৰি গৈছে। বাকলিকেইটা গুচোৱা হৈ যোৱাৰ পিছত এতিয়া ইয়াৰে ওপৰত যিটো অংশ আছে এইটো এৰাই দিব লাগিব। তালটো ভালকৈ বাকলি গুচোৱা হোৱাৰ পিছত এতিয়া আমি তালটো এইদৰে ফালি ল'ম আৰু সেইটো আমি হাতেৰেই কৰিব পাৰোঁ কাৰণ ভিতৰখন একেবাৰে ঢিলা হয়। আৰু এনেকুৱাকৈ ফালি লওঁতে এইটো তালত 3টা গুটি আছে আৰু কিছুমান সৰু তালবিলাকত 2টা গুটিও থকা দেখা যায়। এতিয়া এইখিনিৰ পৰা আমি ৰস উলিয়াই ল'ব লাগিব আৰু ৰসখিনি উলিয়াবৰ কাৰণে মই বেলেগ এখন পাত্ৰত প্ৰথমতে এটা গুটি এইদৰে লৈ অলপ অলপকৈ পানী দি গুটিটোৰ ওপৰত থকা কভাৰখিনি মানে আমি যিখিনিৰ পৰা ৰসটো উলিয়াম সেইখিনি এইদৰে ঢিলা কৰি ল'ব লাগিব। এইকেইটা যদি পানীৰে এইদৰে এনেকৈ কোমল কৰি কিছু সময় পানীত থৈ দিয়া হয় তেতিয়াও ইয়াৰ পৰা ৰস উলিয়াব পৰা যায়, কিন্তু মই ইমান সময় ৰখিবৰ কাৰণে যিহেতু সময় নাই গতিকে মই এইখিনি এইদৰে কোমল হোৱাৰ পিছত এখন ৰুকনিৰে ধুনীয়াকৈ ৰুকি ল'ম। আৰু ৰুকনিৰে ৰুকোতে সাৱধান হ'ব লাগিব কাৰণ যেতিয়া পানী দিয়া হয় তালৰ এই জাবৰিখিনি একদম পিছল হৈ যায় আৰু হাতখন স্লিপ খাব পাৰে। এইদৰে ৰুকনি ব্যৱহাৰ কৰি তালৰ পৰা ৰস উলিয়াবলৈ একেবাৰে সহজ হয় আৰু মই একে চিষ্টেমেৰে গোটেইকেইটা গোটৰ পৰা এইখিনি ৰস উলিয়াই ল'লোঁ। এতিয়াই কিন্তু এইখিনিৰ কাম শেষ হৈ যোৱা নাই। ইয়াৰে পৰা মেইন ৰসখিনি উলিয়াবৰ কাৰণে মই বেলেগ এখন পাত্ৰত প্ৰথমতে এখন ডাঙৰ চেকনি লৈ ল'লোঁ আৰু তাৰে ওপৰত যিখিনি ৰস উলিয়াই থৈছিলোঁ সেইখিনি দি দিলোঁ। এতিয়া এইখিনি আমি এখন হেতাৰে ধুনীয়াকৈ ওপৰটো লাৰি থাকিলে তলত ধুনীয়াকৈ মেইন ৰসখিনি ওলাই পৰিব। আৰু প্ৰথম ৰসখিনি ওলোৱাৰ পিছত নিজৰ সুবিধাৰ কাৰণে লাগিলে ওপৰত অলপমান পানী দি এইদৰে লৰাই থাকিলে ইয়াৰ পৰা আৰু অলপমান ৰস ওলাই যাব। তালটোৰ পৰা ৰস উলিওৱা কামটো হৈ গ'ল। এইখিনি ৰস ওলালে পিঠাকেইটা বনাবৰ কাৰণে প্ৰথমতে পিঠাগুড়ি অলপমান খুন্দি ল'লোঁ। ঘৰত যিহেতু ঢেঁকী নাই গতিকে মিক্সিতেই খুন্দিলোঁ আৰু পিঠাগুড়িখিনি মই ভাত খোৱা চাউলৰে লৈ লৈছোঁ। তালৰ ৰসখিনি ইতিমধ্যে ৰেডি কৰিয়ে থৈছোঁ আৰু ইয়াৰে লগত দিব লাগিব গুড়। গুড় মই এটা বাতিত 1 বাতি লৈছোঁ। আপোনালোকে ইয়াতে গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া গুড়খিনি গলাই ল'ব লাগিব আৰু সেইকাৰণে মই গেছত চচপেন এটা উঠাই দি তাতে অলপমান পানী দি গুড়খিনি এইদৰে ভালকৈ উতলিবলৈ দি গলাই ল'ম। গুড়খিনিও ধুনীয়াকৈ পনীয়া হৈ যোৱাৰ পিছত এতিয়া আমি মেইন বাটাৰটো ৰেডি কৰি ল'ব লাগিব আৰু তাৰ বাবে মই এটা পাত্ৰত প্ৰথমতে 2 কাপ পিঠাগুড়ি লৈ ল'লোঁ আৰু এতিয়া ইয়াতে আধা কাপ ময়দা দি দিছোঁ। ময়দা দিলে পিঠাকেইটা ধুনীয়াকৈ মিহি হয়। আৰু দি দিম বেকিং পাউডাৰ দি দিছোঁ আধা চামুচ আৰু লগতে একদম কম পৰিমাণৰ নিমখ দি দিছোঁ। এতিয়া এই গোটেইখিনি দিয়া হোৱাৰ পিছত এইখিনি ভালকৈ মিহলি কৰি ল'ব লাগিব। এতিয়া এইখিনিৰ লগত আমি এড কৰিম ইতিমধ্যে ৰেডি কৰি থৈ দিয়া তালৰ ৰসখিনি। তালৰ ৰস গোটেইখিনি একেলগে দি নিদিওঁ কাৰণ কিমান পৰিমাণৰ লাগে মই বেটাৰটো ৰেডি কৰি যাওঁতেহে গম পাম, সেইকাৰণে অলপমান পিছৰ কাৰণে ৰাখি থৈ দিছোঁ। যদি প্ৰয়োজন হয় তেতিয়া দি দিম। আৰু লগতে ইয়াতে গুড়খিনিও দি দিছোঁ।
এতিয়া এই গুটিখিনি ভালকৈ মিহলি কৰি ল'ব লাগিব আৰু এতিয়া ইয়াতে প্ৰয়োজন হ'ব গাখীৰৰ আৰু তাৰ কাৰণে মই গাখীৰ আধা কাপ লৈ লৈছোঁ আৰু গাখীৰখিনি অলপ অলপকৈ দি যাব লাগিব একেলগে দিব নালাগে গাখীৰখিনি একেলগে দিলে বেছি পনীয়া হৈ যাব পাৰে গতিকে গাখীৰ অলপ অলপকৈ দি ভালকৈ মিহলি কৰি ল'ব লাগিব ইয়াতে আপোনালোকে গাখীৰৰ সলনি পানীও দিব পাৰে মই কিন্তু তালৰ পিঠা বনালে কেতিয়াও পানী ব্যৱহাৰ নকৰোঁ গাখীৰে ব্যৱহাৰ কৰোঁ সেইকাৰণে গাখীৰে দিছোঁ আৰু গাখীৰখিনি প্ৰয়োজন মতে অলপ অলপকৈ দি বাটাৰটো ভালকৈ ৰেডি কৰি ল'ব লাগিব মই প্ৰথমতে যেতিয়া তালৰ ৰস এড কৰিছিলোঁ অলপ ৰাখি থৈ দিছিলোঁ ভাবিছিলোঁ বেছি হ'ব নেকি কিন্তু এতিয়া দেখিলোঁ যে ইমান বেছি নহয় গতিকে গোটেইখিনি তালৰ ৰসে ইয়াতে এতিয়া এড কৰি দিলোঁ এতিয়া পুনৰ ইয়াতে প্ৰয়োজন মতে অলপ অলপকৈ গাখীৰ দি বাটাৰটো আমি পিঠা বনাবৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি লৈ ল'ম এইখিনি প্ৰায় ৰেডি হৈ গৈছে এতিয়া মই একদম লাষ্টত ইয়াতে অলপ নাৰিকল এড কৰিম নাৰিকলৰ যিটো পাউডাৰ থাকে সেইটো ইউজ কৰিছোঁ আপোনালোকে যদি মন কৰে ইয়াতে ঘৰতে নাৰিকল কাটিও দিব পাৰে আৰু একেবাৰে নাৰিকল নিদিলেও কথা নাই কিন্তু নাৰিকল দিলে এই পিঠাটোৰ সোৱাদটো অলপ সুকীয়া হয় সেইকাৰণে নাৰিকল দি দিলোঁ এতিয়া এই পিঠাটো বনাবৰ কাৰণে যিখিনি বস্তু লাগে গোটেইখিনি ধুনীয়াকৈ দিয়া হৈ গ'ল আৰু বাটাৰটো পিঠা বনাবৰ কাৰণেও ৰেডি হৈ গ'ল এতিয়া আমি পিঠাকেইটা বনাব লাগিব আৰু পিঠাকেইটা বনাবৰ কাৰণে প্ৰথমে এখন কেৰাহীত তেল অলপ গৰম হ'বলৈ দিলোঁ তেলখিনি গৰম হোৱাৰ পিছত এখন হেতাৰে এই বেটাৰখিনিৰ পৰা পিঠা আকৃতিত এইদৰে তেলত দি যাম আৰু দিওঁতে চাব লাগে যাতে পিঠাকেইটা ঘূৰণীয়া হয় কাৰণ ঘূৰণীয়া হ'লে দেখিবলৈ ভাল হয় এতিয়া ইমানখিনি বস্তু দিয়াৰ পিছত খাবলৈতো সোৱাদ হ'বই কিন্তু দেখিবলৈও ভাল হ'ব লাগে তেতিয়াহে ভাল লাগে নহয় জানো পিঠাকেইটা দিয়াৰ আগতে তেলখিনি একদম বেছি গৰম হৈ আছিলে গতিকে গেছৰ জুই অলপ কম কৰি পিঠাকেইটা এইদৰে বনাব লাগিব জুই যদি বেছি হৈ থাকে কি হ'ব দুয়োটা ছাইডত বেছিকৈ ৰঙা পৰি যাব কিন্তু ভিতৰটো সিজি নাযাব সেইকাৰণে জুই অলপ কমাই লৈ এইদৰে পিঠাকেইটা দুয়োটা ছাইড ধুনীয়া ৰঙা নোহোৱালৈকে ভাজি থাকিব লাগিব আমাৰ প্ৰথমটো পিঠা হৈ গ'ল এতিয়া এই পিঠাটো মই ধুনীয়াকৈ নমাই বেলেগ এখন পাত্ৰত থৈ ল'ম ঠিক একে চিষ্টেমেৰে মই বাকীকেইটা পিঠাও বনাই ল'ম আপোনালোকক মই আৰু এটা পিঠা বনাই দেখুৱাওঁ এই পিঠাবিধ বনাবৰ কাৰণে এনেকুৱা যদি সৰু হেতা এখন ইউজ কৰা হয় তেতিয়া পিঠাকেইটাৰ যিটো জোখত বাটাৰটো পৰিব লাগে ঠিক তেনেকুৱা জোখতে পৰে আৰু ধুনীয়াকৈ ঘূৰণীয়াও হয় দেখিছেনে পিঠাকেইটা ইমান ধুনীয়াকৈ ফুলিছে আমাৰ এই পিঠাটো বনোৱা হৈ গ'ল কাৰণ দুয়োটা ছাইড ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল এতিয়া মই এই গুটিখিনি বাটাৰৰ পৰা পিঠা বনাই আপোনালোকক নেদেখাওঁ কেইটামান বনালোঁ আশা কৰিছোঁ যিসকলে এইদৰে তালৰ পিঠা বনোৱা নাই তেওঁলোকেও নিশ্চয় ট্ৰাই কৰিব তালৰ পিঠাৰ মই আজি আপোনালোকক আগবঢ়োৱা এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু আপোনালোকৰ কোনে কোনে এইদৰে বনায় বা যদি আপোনালোকে বেলেগকৈ বনায় কমেণ্ট কৰি জনাবচোন আপোনালোকৰ দৰে ময়ো বনাবলৈ ট্ৰাই কৰিম আৰু ভিডিঅ'টি চাই মই আশা কৰোঁ আপোনালোকৰ ভাল লাগিল যদি আপোনালোকৰ ৰেচিপিটি ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ এনেকুৱা সহজ সহজ ৰেচিপি ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে যিসকলে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো বজাই থ'ব তেতিয়াহে আমি দিয়া ভিডিঅ'বিলাক আপোনালোকে প্ৰথমবাৰলৈ পাব তেতিয়াহ'লে আজিলৈকে বাই বাই